গুড মৰ্নিং আৰু এয়া দেখিছে নহয় কলেজলৈ ওলাই মেলি ৰেডি যাবলৈ আৰু যোৱাৰ আগত ভাবিলোঁ দুটা পাৰ্চেল আপোনালোকক দেখুৱাই থৈ যাওঁ। এই যে হাতত থকা গামোচা দুখন দেখিছে এয়া অৰ্ডাৰ কৰিছে মোৰ পাঞ্জাৱৰ পৰা। বহুত বেছি ভাল লাগিছে জানেনে, ইমান দূৰৰ পৰা যে আপোনালোকে মোৰ কাপোৰৰ ভিডিঅ'বোৰ চাই আছে, মোৰ পৰা যে কাপোৰবোৰ ক্ৰয় কৰিছে, ইমান মৰম দিছে, তাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু ইয়াৰ গামোচা এখন মেলি দেখুৱাইছোঁ, এইখন পকোৱা সূতাৰ গামোচা হয়। আৰু এয়া যে চাদৰ দেখিছে, এইখন চাদৰো অৰ্ডাৰ কৰিছে মোৰ বেংগলোৰৰ পৰা। বহুত বেছি ধন্যবাদ, ইমান দূৰৰ পৰা যে আপোনালোকে মোৰ কাপোৰৰ ভিডিঅ'বোৰ চাইছে, সেইকাৰণে বহুত বেছি সুখী মই। আৰু এনেকৈ পঠিয়াবলৈ পাইতো মানে মই ক'ব পৰা নাই কিমান যে মনটো ভাল লাগিছে, তাৰ বাবে আপোনালোকৰ মই দেখুৱাই থৈ গ'লোঁ। আৰু এনেকুৱা ধৰণৰ চাদৰ ষ্টকত আছে বাৰু, কেৱল এইকেইখনৰ ফুল নাই, যদি লৈ ল'ব পাৰে দেখুৱাই দিছোঁ। এই তিনিখন আছে। আজিকালি কাপোৰৰ ভিডিঅ'বোৰ দিবলৈ একদম সময় নোপোৱা হৈ গ'ল, তাৰ বাবে দিব নোৱাৰা হৈছোঁ। এইকেইটা দেখিছেনে, এই তিনিখন ষ্টকত আছে, ল'ব পাৰিব। আৰু এইযোৰ অৰ্ডাৰ কৰিছিলোঁ মই বঙাইগাঁৱৰ পৰা, এইযোৰ মেখেলা চাদৰ, এনেকুৱা যোৰা লাগিলে আপোনালোকে ল'ব পাৰিব। আজিলৈ ইমানেই, বাই বাই।